হাই এভৰিৱান, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এপিৰেখাছ কিটচেন এণ্ড ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 10:30 বাজিছে আৰু মই ব্লগটো আৰম্ভ কৰিয়ে দিছোঁ। আজি আচলতে বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ মোৰ সখী আহিব। এনেই তাইক লগ পাইছোঁ যদিও ঘৰলৈ বহুত দিন হ'ল অহাই নাই। কেতিয়া আহিছিলে তাৰো মোৰ সঠিক মনতে নাই। গতিকে কি কৰোঁ আমি আজি আপোনালোকক দেখুৱাই থাকিম বাৰু। এতিয়া মই অকণমান বজাৰ কৰিবলগীয়া আছে। বজাৰখিনি মই কৰি আহোঁ, আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিম বাৰু, যদি মই পাৰোঁ তেতিয়াহে। ঠিক আছে, এতিয়া মই বজাৰ কৰি আহোঁ, আপোনালোকে ব্লগটো চাই থাকিব। বজাৰখন প্ৰায় পাই গৈছোঁহি। এখন আচলতে বহুত ডাঙৰ বজাৰ, কিন্তু এতিয়া লকডাউনৰ পৰা আচলতে বহুত কমকৈ হৈছে। 40 টকা কম নহয়। ঢেকীয়া মই জাষ্ট আহি পালোহি আৰু আহিয়ে মই বজাৰৰ পৰা আহি গা পা ধুই ল'লোঁ, কাৰণ এতিয়া যিমানবাৰ ওলাওঁ সিমানবাৰে গা ধুবলগীয়া হয়েই। গতিকে গাটো ধুই ল'লোঁ আৰু এতিয়া মই যাওঁ পাকঘৰলৈ, কাৰণ কি বনাওঁ চাওঁ, কি বনাওঁ যি আপোনালোকক অলপ অলপ দেখাই যাম। কিন্তু ৰেচিপি তেনেকৈ শ্বেয়াৰ নকৰোঁ, কাৰণ নহ'লে ব্লগটো বহুত বেছি দীঘল হৈ যাব। গতিকে আপোনালোকে চাই থাকক। মই চিকেনখিনি মেৰিনেট কৰি ল'ম। একেবাৰে চিম্পুলকৈ বনাম, তেনেকুৱা একো স্পেচিয়েল নহয়, অকণমান চিম্পুলকৈ বনাম। ইয়াত মই দি দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, তাৰপাছত এইটো দি দিছোঁ জিৰা, তাৰপাছত দি দিছোঁ ধনিয়া, আৰু এইটো অকণমান চব মিক্স মছলা, গৰম মছলাই দি দিছোঁ। তাৰপাছত দি দিছোঁ হালধি, অকণমান দি দিছোঁ চয়া চচ, তাৰপাছত দি দিছোঁ আদা নহৰু আৰু জলকীয়া, আৰু মই এটা পিঁয়াজ ৰুকি থৈছিলোঁ সেইখিনিও দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে সানিব আৰু অলপ সময় থৈ দিব। মাংস উতলি আছে আৰু এইফালে বেঙেনা আৰু আলু ভাজি হৈ আছে। মোৰ দাইলো ৰেডি হৈ গৈছে। আমি আহি পাই গ'লোহি। আহি গ'ল, ইমান দেৰি লেট কামৰ, একদম মানে দেৰিকৈ আহে, সোনকালে আহিব নাজানে। এতিয়া আমি হাত চাত ধুই লওঁ, তাৰপাছত লগ পাই আছোঁ। এতিয়া আমি ধুই লওঁ হাত। ধুতে যাওঁ। হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া আকৌ হেল্ল'। এতিয়া আমাৰ চলিব ফুচকা খোৱাৰ পৰ্ব। এয়া মই ৰেডি কৰি আছোঁ ফুচকা। আজি আৰু ৰেচিপি শ্বেয়াৰ নকৰোঁ, কাৰণ আগতীয়াকৈ শ্বেয়াৰ কৰা হৈয়ে গৈছে, গতিকে আৰু শ্বেয়াৰ কৰি নাথাকোঁ। কিমান খাবা আজি ফুচকা? মইতো গোটেইখিনিয়ে খাম। হয় নেকি? তোমাক আকৌ গোটেইখিনি মই নিদিওঁ যে। কেলে? গোটেইখিনি দিব নোৱাৰো নহয় তোমাক, মই কি খাম গোটেইখিনি দিলে? তুমি মুখৰ ফালে চাই থাকিলে হ'ল। হয়নে? মুখৰ ফালে কি চাই থাকিম মই? জিভা চেলেকি নে কি? হৈছে আৰু তোমাৰ পেট ফুলিব এনেকুৱা কৰিলে। একো নাই, টেবলেট আছে। টেবলেট আছে ন? পেট ফুলিলে আৰু চাবা কান্দি ষ্টকত থাকিবা। আছে। কান্দি থাকিব লাগিব। পটনজলি হৈ যাব নহয়।
ঠিক আছে আজি তেতিয়াহ'লে চেলেঞ্জে হ'ব লাগিব তুমি কৈছা নহয় গোটেইখিনি খাবা ঠিক আছে তোমাক এই গোটেইখিনি দি দিম ডাব্বা চাব্বা যিমান আছে এইবোৰ ডাব্বা দেখিছ নহয় গোটেই ডাব্বাটোৱে দি দিম অ'কে থেংক ইউ ঠিক আছে দিয়া এতিয়া মই এইখিনি ৰেডি কৰি ল'ম হা অ'কে হাই এভৰিৱান মই ৰেখা মই এপি এতিয়া আমাৰ চেলেঞ্জ আৰম্ভ হ'ব ফুচকা চেলেঞ্জ কাৰণ মোৰ সখীয়ে কৈছিলে যে মোতকৈ বোলে বেছি ফুচকা খাব গতিকে আজি ময়ো চাই লওঁ মই কিমান খাব পাৰোঁ অ'কে দেখা যাওক ঠিক আছে এতিয়া ইয়াত আছে 17টা ফুচকা 17টা তাৰ এটাতো আছে 17টা ফুচকা চেম এতিয়া 2 মিনিট টাইমৰ ভিতৰত এই ফুচকাকেইটা খাই শেষ কৰিব লাগিব 7 মিনিটত এতিয়া আমি টাইমটো দি দিওঁ আৰু টাইমটো ষ্টাৰ্ট কৰোঁ 2 মিনিট তাৰপাছত আমি কোনে আগত পাই চাম আৰু অ'কে ৰিজাল্টটোতো ওলাব আমাৰ টাইম আৰম্ভ হৈ গ'ল এতিয়া 1 2 3 গো ইমান পানী খাইছে যে লাগিব ন দিনে কেনেকুৱা হৈছে পিছে পিছে হৈ গ'ল নেকি টাইম বাজিছে আমাৰ টাইম হৈ গ'ল এতিয়া টাইমটো হৈ গ'ল এতিয়া কাৰ কেইটা থাকিলে চোৱা 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 Yes. মাত্ৰ 7টা মোৰ 9টা মানে হাৰিলোৱে ইমান শ্ল' ইমান লাহে খালোঁ মানে কাম নাই তোমাৰ দুখ হৈ গৈছে একদম ভাল বনাইছে কিন্তু তাই বহুত টেষ্টি বনাইছিলোঁ সেইকাৰণে লাহে লাহে খালোঁ নহ'লে ইয়াৰ সোৱাদটো ল'ব নোৱাৰিম যে ঠিক আছে একো নাই হাৰিলেও কথা নাই ঠিক আছে এতিয়া আৰু এটা সোৱাদ লৈ লোৱা এতিয়া মোৰ ভয়ে লাগিছে কি কিয়? আছে এনেও punishment হাৰিলেতো আছে পানিছমেণ্টটো লাগিবই ন এতিয়াতো পানিছমেণ্ট আছে কি ভাবিছা মানে মোবাইলতে তুমি দিয়ে। কেনেকুৱা টাইপৰ পানিছমেণ্ট মানে মনত ভাবিছা আশা কৰিছা দিলে হ'ল আৰু অকণমান ভাল চাই যিটো মানে মই পাৰোঁ আৰু তোমাৰ কাৰণে এটা ভাল গিফ্ট আছে কি গিফ্ট অ'কে এয়া চাওক নৰসিংহৰ পাত আৰু জলকীয়া কি খাম কেঁচাই 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 এইটো তোমাৰ গিফ্ট হাৰা সজাই গৈছে মোৰ জোৰ এইটো কেনেকৈ খাম মই খোৱা জ্বলাটো বেছি জ্বলা হ'ব নেকি খাই চোৱা পেটৰ কাৰণে অকণমান ভাল খাম দেই বেছি নাখাম কিন্তু এটাতো খাবই লাগিব এই গোটেইটো মই খাব কেনেকৈ পাৰিম এইটো নোৱাৰোঁ খাবলৈ চেলেঞ্জ ইজ নৰসিংহ পাত দিছে চাওকচোন খাবলৈ এনেও পেটৰ কাৰণে ভাল নৰসিংহ আপোনালোকে জানি সেই এটা পাত খাই দেখাম আৰু জলকীয়াও খাব লাগিব উপায় নাই আৰু টেষ্টে নাই বেয়া একো টেষ্টে নাই বহুত বেয়া খাবলৈ আপোনালোকে নাখাব দেই কেতিয়াও হাৰিলেতো কিবা এটা গিফ্ট লাগিবই ন নেক্সট দেখা যাব অ'কে আজি আৰু ফুচকাকেইটা বহুত টেষ্টি হৈছিল সেইকাৰণে লাহে লাহে খালোঁ ন খোৱা এটা পাতৰটো খাবই লাগিব এটা পাতটো খাব নোৱাৰোঁ এটা খালোঁ নহয় মই দি আছোঁ নাই তুমি দিব নালাগে ঠিক আছে বাৰু মই অলপমান মাফ কৰি দিছোঁ আৰু হ'ব এটা খালোঁতো এইখিনি খাই দিয়া ইমানকেইটা খাব নোৱাৰি এই দুটা খাই দিয়া এইখিনি খাব লাগিব উপায় নাই দুটা খাইছোঁ হৈ গৈছোঁ কাম বহুত নাই বেয়া বহুত বেয়া খাবলৈ তুমি যে খাইছোঁ গম পাবা তেতিয়া মই জিকিছোঁ ন কিয় খাম আপোনালোকে কওকচোন মই কিয় খাম মইতো জিকিছোঁ ন ইটছ বাপৰে একদম মহাযুদ্ধ জিকিলা আজি হয় নহয় ফুচকা চেলেঞ্জ এতিয়া মোক জলকীয়াও দিছে এইটো জলকীয়া চাওক জলকীয়া খোৱা না কামোৰা যোৱাই নাই তোমাৰ তিতা খাইছোঁ জলকীয়া তিতা সঁচাকৈ তিতা জ্বলা মানে জ্বলাটো দি যোৱাৰ কথা কিন্তু খাবলৈ তিতা কুমলীয়া চাগে কুমলীয়াটোহে দিলোঁ মানে
আকৌ আকৌ পেট পুৰিলে দিগদাৰ হ'ব মোৰ খাই দিয়ে অলপমান খাব লাগিব ন এনেকুৱাতো নহ'ব পানী খোৱা পানী খোৱা হৈ গ'ল আৰু বহুত খালোঁ আৰু নোৱাৰি আৰু অ'কে আজি ফুচকা চেলেঞ্জ হৈ গ'ল এতিয়া আৰু আমি কি কৰোঁ বাকীখিনি দেখাই থাকিম বাৰু কি খাওঁ কি নাখাওঁ গোটেইখিনি দেখাই থাকিম কেনেকুৱা পালে পিছে জনাব ফুচকা চেলেঞ্জটো চাই ঠিক আছে আকৌ আমাৰ ৰেডি হৈ গ'ল দুপৰীয়াৰ লাঞ্চ গতিকে দুপৰীয়াৰ সাজত আছে আজি একদম চিম্পল এয়া মাংস আৰু লগত এয়া হৈছে বেঙেনা ভাজি চাটনি দাইল আৰু ইফালে নেমু টেঙা আৰু এয়া এইটো হৈছে নৰসিংহৰ পকৰা এইখিনিয়ে আৰু আজি এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ ঠিক আছে এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ কেনেকুৱা হৈছে জনাব সখীয়ে টেষ্টি তামাম নে এনেকৈ খাই ভাল লাগে নৰসিংহৰ পকৰি হয়নে মজা লাগে খাই ক্ৰাঞ্চি বহুত মজা সেইকাৰণে ঠিক আছে আমি তেতিয়াহ'লে এতিয়া ভাতটো খাই লওঁ তাৰপাছত পুনৰ লগ পাই আছোঁ ব্লগটো চাই থাকিব এতিয়া সখী যাবলৈ ওলাইছে কাৰণ দেৰি হৈ গ'ল প্ৰায় 5:30মান বাজিলে গতিকে এতিয়া ব্লগটো এইখিনিতে সামৰণি মাৰিবলৈ ওলাইছোঁ যদি আজি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আজিলৈ তেনেহ'লে ধন্যবাদ বাই বাই